খবৰ সকলোৰে আশা কৰিছোঁ ভাল আজি কি ৰেচিপি লৈ আহিছোঁ জানেনে কচুগুটি ৰেচিপি মানে যেটো আমাৰ গোটা কচু হেতু ফ্ৰাইকে বনাম কাৰণ আমি দালিত দিহে খাওঁ আজি অলপ ফ্ৰাইকে অকল ফ্ৰাই নহয় অলপ বেলেগ ধৰণে একদম ইউনিক এটা ৰেচিপি লৈ আহিছোঁ আশা কৰিছোঁ ভাল পাব আৰু হেকলৈকে চাব তেতিয়াহে গম পাব মই কেনেকৈ বনালোঁ বহুত সুন্দৰ ৰেচিপি টেষ্টি ৰেচিপি আৰু খাই বহুত ভাল পাব ইজি হয় বনাব আপোনালোকে ঘৰত তেতিয়াহলে আহকচোন আমাৰ এই সুন্দৰ ৰেচিপিটো কেনেকৈ বনালো চাওঁ প্ৰথমতে প্ৰেছাৰ কুকাৰত গোটা কচুটো টুকুৰা টুকুৰকৈ কাটি মই 3টা হুইসেল মাৰি সিজাই লৈছোঁ আৰু ঠাণ্ডা হ'বলৈ দিব তাৰ পিছত বাকলিখিনি গুচাই দিব যদি কচুকিটা সৰু সৰু হয় তেতিয়া এটা এটা গোটা গোটাকৈ সিজাই দিব 3টা হুইসেল মাৰি বাকলিবোৰ গুচাই আপোনালোকে ৰাউণ্ড ৰাউণ্ড শেপত কাটি দিব ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ড শেপত কাটি ল'ব তাৰ পাছত অলপ বেসন অলপ খুব ড্ৰাইকে ভাজি ল'ব ৰঙচুৱা হোৱালৈকে তাৰ পিছত এটা সাইডত থৈ দিব পিছত লাগিব আৰু এখন পেনত তেল ল'ব তাৰ পাছত আজৱাইন দিব আজৱাইনটো দিব আজৱাইনে কচুৰ টেষ্টটো আৰু বঢ়াই দিব তো আজৱাইন দিব আৰু অকণমান গোটা জিৰা দিব আৰু খুব ভালকৈ লৰাই দিব ভাজি ধুনীয়াকৈ ভাজা হৈ গ'লে আপোনালোকে আদা নহৰু পিঁয়াজৰ পেষ্ট অকণমান দি দিব আৰু সেইখিনিও খুব ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব কিন্তু নহলে গোন্ধ থাকি যাব খুব ধুনীয়াকৈ ভাজিব আৰু ৰঙচুৱা হোৱাৰ লগে লগে হালধি অকণমান দিব জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু গৰম মছলা অকণমান দি আৰু কাশ্মীৰী মিৰ্চ ৰঙৰ কাৰণে দি দিব খুব ভালকৈ লৰাই দিব আৰু কাটি থোৱা কচুখিনি দি দিব আৰু খুব ভালকৈ লৰাই লৈ নিমখ দি দিব আৰু খুব ভালকৈ লৰাই দিব আৰু অকণমান ড্ৰাই মেংগো পাউডাৰ দিব অকণমান টেঙা ভাৱটোৰ কাৰণে আপোনালোকে নাথাকিলে নেমু অকণমান চেপি দিলেও হ'ব তাৰপিছত সেই ভাজি যে লৈছিলোঁ বেসনখিনি ৰঙচুৱাকৈ সেইখিনি দিব কিন্তু বেসনখিনি ভাজি ল'ব নভজাকৈ নিদিব তাৰপিছত ঢাকি দিব তাৰ পাছত হৈ গ'ল আৰু গোটেই মছলাখিনি তেতিয়া লাগি ধৰিলে গোটেই কচুৰ গাত দেখিছেনে ধুনীয়াকৈ আৰু এনেকৈ আপোনালোকে পৰিৱেশন কৰিব গৰমে গৰমে বহুতেই টেষ্টি হয় সুন্দৰ ৰেচিপি ট্ৰাই কৰিব খাব হৈ গ'ল আমাৰ কচুৰ ফ্ৰাই ৰেচিপি ফ্ৰাই মছলা ৰেচিপি ৰেডি